নমস্কাৰ কেন্দ্ৰীয় চৰকাৰে আপোনাক দিব প্ৰতি মাহে ৩০০০ টকাৰ পেঞ্চন কোড কেনেকৈ কৰিব লাগিব আবেদন জানি লওক হবিহে কোটি কোটি শ্ৰমিকে ভাৰতৰ অসংগঠিত খণ্ডত কাম কৰে তেওঁলোকৰ মাহিলী দৰমহা বা পেঞ্চন নাই কিন্তু তেওঁলোকেও পৰিয়াল চলাবলগীয়া হয় তেন্তে তেওঁলোকৰ হাতত সঞ্চয়ৰ বাবে উপায় কি কেন্দ্ৰীয় চৰকাৰে অসংগঠিত খণ্ডৰ শ্ৰমিকসকলক হকা দিয়াৰ বাবে কেইবাটাও আঁচনি আৰম্ভ কৰিছে তাৰে এটা হ'ল প্ৰধানমন্ত্ৰী শ্ৰমযোগী মানধন যোজনা এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে অসংগঠিত খণ্ডৰ শ্ৰমিকসকলক প্ৰতি মাহে পেঞ্চন প্ৰদান কৰে এই আঁচনিৰ উদ্দেশ্য হৈছে শ্ৰমিকসকলৰ ভৱিষ্যত সুৰক্ষিত কৰা এটা নিৰ্দিষ্ট বয়সৰ পাছত তেওঁলোকে কাকো টকা বিচাৰিব নালাগে এতিয়া প্ৰশ্ন হৈছে এই চৰকাৰী আঁচনিৰ সুবিধা পাবলৈ শ্ৰমিকসকলে কি কৰিব লাগিব কেন্দ্ৰীয় চৰকাৰে 2019 চনত প্ৰধানমন্ত্ৰী শ্ৰমযোগী মানধন যোজনা নামৰ আঁচনি আৰম্ভ কৰিছিল যদি এই আঁচনিৰ অধীনত এগৰাকী শ্ৰমিকে নিজৰ নাম অন্তৰ্ভুক্ত কৰে তেন্তে তেওঁ বৃদ্ধ বয়সত প্ৰতি মাহে ৩০০০ টকাৰ পেঞ্চন লাভ কৰিব অসংগঠিত খণ্ডৰ সকলো শ্ৰমিকে প্ৰধানমন্ত্ৰী শ্ৰমযোগী মানধন যোজনাৰ সুবিধা ল'ব পাৰে এই আঁচনিৰ অধীনত একোগৰাকী শ্ৰমিকে প্ৰতি মাহে এক নিৰ্দিষ্ট পৰিমাণৰ ধন জমা কৰিব লাগিব চৰকাৰেও একে পৰিমাণৰ ধন জমা দিব সেই একাউণ্টত তাৰ পাছত ৬০ বছৰ বয়সৰ পাছত ইয়াৰ পৰা শ্ৰমিকজনে লাভ কৰিব পেঞ্চন প্ৰধানমন্ত্ৰী শ্ৰমযোগী মানধন যোজনা আঁচনিৰ নিয়ম অনুসৰি ১৮ বছৰৰ পৰা ৪০ বছৰ বয়সৰ অসংগঠিত খণ্ডৰ শ্ৰমিকসকলে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰে ধৰি লওক এজন শ্ৰমিকে এই আঁচনিৰ অধীনত প্ৰতি মাহে ২০০ টকা জমা কৰে তেনেহলে কেন্দ্ৰীয় চৰকাৰেও তেওঁৰ নামত ২০০ টকা জমা কৰিব অতি কমেও ২০ বছৰ ধৰি এই আঁচনিখনত অৱদান আগবঢ়াব লাগিব তাৰ পাছত যেতিয়া শ্ৰমিকজন ৬০ বছৰীয়া হ'ব তেতিয়া তেওঁক চৰকাৰে প্ৰতি মাহে ৩০০০ টকাৰ পেঞ্চন প্ৰদান কৰিব কেনেদৰে কৰিব আবেদন অসংগঠিত খণ্ডৰ শ্ৰমিকসকলে কমন সাৰ্ভিস চেণ্টাৰলৈ গৈ প্ৰধানমন্ত্ৰী শ্ৰমযোগী মানধন যোজনাৰ আঁচনিৰ অধীনত এটা অনলাইন একাউণ্ট খুলিব লাগিব ইয়াৰ বাবে আধাৰ কাৰ্ড আৰু বেংকৰ বিৱৰণ প্ৰয়োজন হ'ব একাউণ্টটো খোলাৰ পাছত পঞ্জীভুক্ত মোবাইল নম্বৰলৈ বাৰ্তা এটা প্ৰেৰণ কৰা হ'ব কিস্তিৰ পৰিমাণ স্বয়ংক্ৰিয়ভাৱে বেংক একাউণ্টৰ পৰা কৰ্তন কৰা হ'ব অৱশ্যে একাউণ্টটো খোলাৰ সময়ত প্ৰথম কিস্তিটো নগদ বা পৰীক্ষাত জমা কৰা হয় ধন্যবাদ